ইতিমধ্যে সোণালী জয়ন্তী বর্ষ উপলক্ষে মেন প্যান্ডেল ইতিমধ্যে ইয়াতে উপস্থিত হৈছেহি নিখিল বড়ো ছাত্ৰৰ সভাপতি আৰু ঐক্যতা সমিতিৰ সভাপতি আৰু বিশেষজ্ঞসকল ইতিমধ্যে লাইভ উপস্থাপন কৰিবৰ কাৰণে সম্পূৰ্ণ ইয়াতে উপস্থিত হৈছেহি প্ৰাক্তন ৰাজ্যসভাৰ নিখিল বড়ো ছাত্র সন্থাৰ লাইকুথি স্থাপনৰ উপলক্ষে আয়োজন কৰা এই বাগুরম্বা ডান্স লিপ্ত হৈ কৰিছে। আমি দেখাব চেষ্টা কৰিছোঁ সেজন্য অসমৰ যে আজি যিটো লাইকুথি স্থাপন অনুষ্ঠান এই অনুষ্ঠানৰ ইতিমধ্যে বড়ো নৃত্য বাগুরম্বা ডান্সৰ ইতিমধ্যে প্ৰদৰ্শন কৰা হৈছে। আজিৰ পৰা আৰম্ভ হৈছে ফেব্ৰুৱাৰী 12 জাংটি টাইপৰ এই পত্ৰৰ উহা 12, 13, 14 আৰু তাৰিখ 4 দিনীয়াকৈ ইয়াত 49তম যিটো বছৰেকীয়া অধিৱেশন এই অধিৱেশন ইয়াত হ'ব আৰু আজিৰ পৰা এই যিটো অধিৱেশন এই অনুষ্ঠান আজিৰ পৰা আৰম্ভ হ'ব। যিহেতু মুখ্য লাইকুথি স্থাপন কৰা হৈছে ইয়াৰ মাজতে যিটো নিখিল বড়ো ছাত্ৰৰ যিটো 49তম যিটো অধিৱেশন এই অধিৱেশনত যিটো লাইকুথি স্থাপনৰ অংশতে ৰাখি পেলাই ইয়াতে বড়োসকলৰ যিটো সাংস্কৃতিক অনুষ্ঠান ইয়াত কাৰ্যসূচী কৰা হৈছে। লাইকুথাতে ইতিমধ্যে স্থাপন কৰা হৈছে। কেৱল ফাংচন চাংচন দেখাইছে যিটো বড়ো নৃত্যৰে কৰা হৈছে কেৱল ফাংচন চাংচন দেখাই আছে। মই যিটো ক'ব বিচাৰিছোঁ এইটো ইয়াত অকল এইটো যিটো আৰ্চি কমিটিৰ পৰা ইয়াত এই লাইকুথি আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত আজি এই যিটো 49তম যিটো বছৰীয়া অধিৱেশন এই অধিৱেশনত যিটো 12, 13, 14 আৰু 15 তাৰিখৰ